নমস্কাৰ ডি ব্লগ আসামলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' হ'ব। আজি SKT হাইস্কুলৰ হিন্দী শিক্ষয়িত্ৰী অকণ বৈশ্য বাইদেউৰ বিদায় দিন। সুদীৰ্ঘ 30 বছৰ বাইদেৱে এখন বিদ্যালয়ত শিক্ষকতা কৰি আহিছিল। বাইদেৱে হিন্দী বাহিৰেও অসমীয়াত বিশেষ দখল আছিল। লগতে তেখেত ছাত্ৰ ছাত্ৰীৰ মাজত খুবেই জনপ্ৰিয় আছিল। ছাত্ৰ ছাত্ৰীয়ে বাইদেউক খুব ভাল পাইছিল। তেখেতৰ শিকন প্ৰণালীক ছাত্ৰ ছাত্ৰীসকলে খুব আদৰি লৈছিলে। আজি এই অনুষ্ঠানটোত বৰ্তমান ছাত্ৰৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আহি বাইদেউৰ বাবে অপেক্ষা কৰি আছিল। ইয়াৰ পৰা বুজা যায় যে আজি আমাৰ কিমান জনপ্ৰিয় হ'লে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আজি বিদায় বেলাত বাইদেউক একপাক লগ পাবলৈ আহিছে। ছাত্ৰ ছাত্ৰীয়ে বাইদেউক আদৰি আনিছে আৰু বাইদেউক এতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে আদৰি আনিছে। আজি বাইদেউৰ বিদায়। বাইদেউ সুদীৰ্ঘ প্ৰায় 30 বছৰ কাৰ্যকাল কৰিছিল এখন বিদ্যালয়ত। এইবাৰ বাইদেউক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলে সম্বৰ্ধনা দিবলৈ ওলাইছে। শিক্ষকসকলে সম্বৰ্ধনা জনাব বাইদেউক। স্কুলৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীয়ে বাইদেউলে এক বিশেষ উপহাৰ শৰাই গামোচা। বাইদেৱে পঢ়ি ভাল পাইছিল, তাৰ বাবে বাইদেউক কীৰ্তন নানান ধৰণৰ উপন্যাস শিক্ষকসকলৰ ফালৰ পৰা বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এইজন আমাৰ প্ৰধান শিক্ষক। সকলোৰে আগবাঢ়ি আহিছে বাইদেউৰ লগত এটা ফটো তুলিবলৈ, স্মৃতিটো জীয়াই ৰাখিব। এইবাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মৰমৰ বাইদেউক তেখেতৰ বিদায়ী বেলাত কলম বা বিশেষ বস্তুৰে বাইদেউক সম্বৰ্ধনা জনাইছে। বাইদেউ সকলোৰে খুব শ্ৰদ্ধা আৰু মৰমৰ আছিল। বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বাইদেউক খুব মৰম কৰিছিল। বাইদেউৰ শাসন প্ৰণালীও খুব এক মৰমৰ আছিলে। গতিকে বাইদেউৰ এই বিদায় বেলাত সকলো ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট পৰিমাণৰ বাইদেউক শ্ৰদ্ধা জ্ঞাপন কৰিছে। গতিকে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ ইয়াতকৈ আৰু কি লাগে। যেতিয়া তেখেতৰ বিদায়ী সময়ত ছাত্ৰ ছাত্ৰীয়ে কান্দে, তাতকৈ আৰু ডাঙৰ কথা একো নাই। ধন্যবাদ। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। নমস্কাৰ।